বন্ধুসকল এইফালে আমাৰ ৰভাৰগীয়া পুৰা ব্ৰইলাৰ ৰেডি আৰু দুটা আহিব আৰু কেইটা আহিব আৰু এটা আহিব এইটো হেৰি দুটা হ'ব এতিয়া বৰ্তমান এটা আহিছে এইটো মাৰি পেলাই হালাল দিয়া মানে তিনিটা হ'ব মানে তিনিটা বন্ধুসকল এতিয়া মোৰ লগৰ এটা আছে মই আছো আৰু মোৰ লগৰ এটা কেমেৰা ধৰি আছে আমি আজি বিয়া ঘৰ ৰভাৰখীয়া আছে ৰভাঘৰত পুৰা খানা পিনা আছে আমি ৰভাৰখীয়ালৈ যাম এতিয়া পুৰা তাত গৈ খানা পিনা খোৱা হ'ব পুৰা ব্ৰইলাৰ চইলাৰ কাটি আছে পুৰা বনাব এতিয়া বনাই কৰাৰ পিছত আমি এতিয়া ৰভাও ৰখিম খানা চানা পুৰা খাই থাকিম তো বলক এতিয়া বন্ধুসকল আৰু মোক কেমেৰা ধৰি থকা বন্ধুজনক মই দেখাই দিছোঁ এইফালে আমাৰ বাবলু ইয়াৰ নাম আগৰ ভিডিঅ'ত দেখিছে ই কেমেৰা ধৰি আছে আৰু এইফালে মই আছোঁ মোকতো চিনি পাইছে তো এতিয়া আমি যাম বিয়া ঘৰলৈ বিয়া ঘৰত গৈ এতিয়া ৰভা ৰখিম আৰু মোৰ কথা শুনি এইফালে লগৰকেইটা হাঁহিছে চাওক কেনেকুৱা হাঁহিছে মোৰ লগৰকেইটাই মোৰ কথা শুনি বাবলু কি খাবি বিয়া ঘৰত একো নাখাওঁ বন্ধুসকল আমি আহি পুৰা বিয়া ঘৰৰ ওচৰত পাই গ'লোহি এইফালে দেখিছে পুৰা পেণ্ডেল তো ইয়াতে এতিয়া আমি যাম এইফালে পেণ্ডেল বনাই কৰি ৰেডি এইফালে পুৰা পেণ্ডেল হৈ আছে বন্ধুসকল এইফালে আমাৰ ৰভাৰগীয়া পুৰা ব্ৰইলাৰ ৰেডি আৰু দুটা আহিব আৰু কেইটা আহিব আৰু এটা আহিব এইটো হেৰি দুটা হ'ব এতিয়া বৰ্তমান এটা আহিছে এইটো মাৰি পেলাই হালাল দিয়া মানে তিনিটা হ'ব মানে তিনিটা মানে চব মিলাই তিনিটা এইটো মৰি গ'ল আমাৰ এইফালে ধন্দা ব্ৰইলাৰ মাৰি ফিটিং কৰি দিলে তো এতিয়া বন্ধুসকল এইপিনে চৌকা টৌকা ৰেডি তো এইফালে আমাৰ আমৈটো আহিছে আৰু দুটা আহিব তাৰপৰা ধন্দা এতিয়া এইটো কি কোৱা হ'ব এইটো ইয়াক এতিয়া গৰম পানীত ডুবাই ইয়াক এতিয়া ধুনীয়াকে গুচাই তাক মানে ধুনীয়াকে কাটি কুটি আৰু আমি আজি বিয়া মানে ৰভাৰখীয়া মানে ফাটাফাটি যিমান মানে মানুহ এতিয়া ৰভাৰখীয়া থাকিব সকলোৱে মিলি পেলাই মানে তিনিটা ব্ৰইলাৰ নহয় জানো এইটো এতিয়া 4.5 কেজি আছে 4.5 কেজি এটাত এতিয়া মানে 15 কেজি মান হ'ব আৰু তিনিটা মিলাই তাৰপৰা খোৱা মানুহ কিমান হ'ব খোৱা মানুহ দামকে ক 300-400 300-400 মানুহ 14 কেজি ব্ৰইলাৰ হবিত হৈ যাব আকৌ আহিব নহয় আকৌ আহিব ব্ৰইলাৰ কমিলে আকৌ আহিব একদম বাই কিন্তু চৌকাত জুইয়ে জ্বলা নাই যে জ্বলা হ'ব চাওঁ মানে দক্ষিণা সুখিনা দিয়া এইটো পেট্ৰল মেচ আছে এইফালে পুৰা চৌকা ৰেডি হৈ আছে কেৰাহী উঠি আছে জ্বলাব লাগে ঢালিব লাগে এইফালে কোৱা আমাৰ ইয়াত আমাৰ দক্ষিণা হৈ মানে বিচাৰি পেলাই দক্ষিণা এটা দিব আমাৰ ইয়াত আমি বেছিকে হেৰি নকৰোঁ মানে আজি মজাকে খাম দেই আমাৰ ইয়াত আকৌ মানে কি 51 টকা আহে বেলেগত মানে সেইবিলাক কৰিব নাযাওঁ আমাৰ অকল 51 টকা আহে 51 টকা আমাৰতো বহুতো আমাৰতো প্ৰফিট হৈ যায় আমাৰ সিমানে আহিব কি কামত আহিছা ভণ্টি কেইজনী আৰু নহয় তোমালোকে কি কামত আহিছা এইপিনে একে লাইট জ্বলাই এজনী একে লাজুকীজনী এজনী এই পেলনৰ জীয়েক এইফালে আমাৰ বন্ধু আৰু আহি আছে সেইটো আমাৰ নৰকাসু মোক আনৰ বুলিবাত লাগে হৰি মোক আনৰ বুলিবাত মই নেবেচিম নহয় তই কেইটকা দিবি ক মই 50 টকা দি কিনিছোঁ এই তেনেকে ক'লে নহ'ব নহয় এই আধা বটলৰ দাম দিলে হ'ব নেকি নাই মোক কাণৰ ফুলি নালাগে তোমালোকে কি কৰিছা হৰি ৰাম এইফালে আমাৰ টিপুলে কি লৈ আহিলে এইফালে টিপুল আলু এইফালে আলু লৈ আহিলে আমাৰ টিপুলে আলু এতিয়া এইফালে আহি গ'ল আৰু এইফালে আৰু এটা ব্ৰইলাৰ আনিলে দুটা ব্ৰইলাৰ হৈ গ'ল এইফালে আনি দিলে এই দুটা ব্ৰইলাৰ এইফালে দেখাই আছে
দুটা ব্ৰইলাৰ আহি গ'ল, এটা মৰি আছে, এটা জি আছে। আহি গ'ল 12 কেজি, আৰু এটা আহিব 15 কেজি হ'ব। বাহ, আমাৰ তিনিটা ব্ৰইলাৰ 15 কেজি, আপোনাৰ 300 মানুহ নহ'বও পাৰে। এফালে পুৰা নাচ গান চলিছে। হাজাৰটিকে খাম আজি, ৰভা ৰখীয়া হাজাৰটিকে খাম, নাচিম, খাম, ফূৰ্তি কৰিম, বিন্দাছ এনজয়। এইয়া আৰু এটা আহিব, সেইটো পিছত দেখাম বাৰু, দেখুৱালে নেদেখালে একেটা চাই যায়। এয়া মোৰ হাত বাউসী বিষাই গৈছে। অহা কাইলৈ বিয়াৰ দিনাখন কি খোৱা হ'ব? অহা কাইলৈ বিয়াৰ দিনাখন মাছ ভাত হ'ব। মাছ ভাত একদম ফাটাফাটি, ৰৌ মাছৰ পিচ, ৰৌ মাছৰ পিচ আৰু ভাত হ'ব, তাত ভাজি থাকিব, চাকনা থাকিব, আৰু কিবা কিবি পিটিকা কিবা কিবি থাকিব, আৰু চব্জিৰ পৰা ধৰি। কাইলৈতো আৰু ডবল হ'ব, আৰু ডবল। আজি বিয়া মানে ৰভা ৰখীয়াৰ কাৰণে মানে তেনেকুৱা চাইজৰ 3টা ব্ৰইলাৰ, 3টা ব্ৰইলাৰ এতিয়া আমি ধুনীয়াকৈ কাটি কুটি লৈ এতিয়া ধুনীয়াকৈ আমি ফুটি কৰি এতিয়া বিয়া ৰভা ৰখীয়া মানে থাকিম আৰু গোটেই আমি ডেকা চেঙেলীয়া মানুহখিনি আৰু বিন্দাছ বিন্দাছ। ডেড বডি নাচি আছে, পুৰা নাচি আছে, পুৰা নাচি আছে ব্ৰইলাৰ। মজা, আজি মৰি গ'ল ব্ৰইলাৰ। বেলিব লাগিব কি কথা মল 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 বনা।